সৈতে আছে মোৰ বন্ধু বিজিত হেমন্ত আৰু ইফালে মনীষ হেল্ল' এভৰিৱান মই ধৰ্মেন্দ্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰছ ব্লগলৈ আৰু মই বৰ্তমান আছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটা ঠাইত যি ঠাইৰ নাম হৈছে মেঘালয় আপোনালোকে মোৰ এই ভিডিঅ'টি শেষলৈকে চাই থাকক কাৰণ মই আপোনালোকক বৰ্তমান এজ এ টুৰিষ্ট মেঘালয় ভিজিট কৰিব লাগিলে কি কৰিব লাগিব সেই গোটেই আপডেটটো এই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক দিম আৰু বৰ্তমান আমি আছোঁ এতিয়া মেঘালয়ত আৰু ভৰাই আছোঁ গাড়ীত তেল এয়া পইচা ব্যস্ত এয়া পইচা দিব ওলাইছোঁ পেট্ৰলৰ পইচা 2200 ভৰাইছোঁ দেই আৰু আমি গৈ আছোঁ এতিয়া চেৰাপুঞ্জী শ্বিলং হৈ যাম ৰাস্তা আৰু আমি 4 বন্ধু চেৰাপুঞ্জী গৈ বহুত ঠাই অলপ ঘূৰা ফুৰা কৰিম যিমানখিনি পাৰোঁ আমি ভিজিট কৰিবলৈ চেষ্টা কৰিম আৰু বৰ্তমান কোভিডৰ সময়ত ইয়াতে আহিলে আপোনালোকে 1 ডে হোল্ড কৰিব লাগিব মানে এদিন থাকিব লাগিব আপোনালোকক এইটোৱে বুজাব বিচাৰিছোঁ যে এজ এ টুৰিষ্ট যদি আপোনালোকে মেঘালয় ভিজিট কৰিম বুলি ভাবে মানে এদিনত উভতি যাম বুলি ভাবে তেনেহ'লে সেইটো নহ'ব কাৰণ মেঘালয় গভৰ্ণমেণ্টে বৰ্তমান এটা ষ্ট্ৰিক্ট ৰুল বনাইছে যে আপোনালোকে এদিন হ'লেও মেঘালয়ত হোল্ড কৰিব লাগিব মানে মেঘালয়ত থাকিব লাগিব তেতিয়াহে এজ এ টুৰিষ্ট মেঘালয় ভিজিট কৰিব পাৰিব আৰু আপোনালোকে মোৰ এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চাই গৈ থাকক আৰু এই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক জনাম যে বৰ্তমান যদি মেঘালয় ভিজিট কৰিব লাগে কি কৰিব লাগিব সেই সম্পূৰ্ণ ৰুল এণ্ড ৰেগুলেশ্যনছ বা কি ধৰণে কোভিড প্ৰট'কল কেনেধৰণৰ হয় মেঘালয়ত সেই গোটেইবোৰ আপোনালোকক মই এই ভিডিঅ'ৰ দ্বাৰা জনাই গৈ থাকিম আৰু লগতে মই ৰাস্তাত যি দেখা পাওঁ মানে যিবোৰ ভিজিট কৰিব লগা ঠাই আছে বা যিবোৰ ভিউ পইণ্টছ আছে সেই আটাইবোৰ মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা দেখাই গৈ থাকিম আৰু বৰ্তমান মই আছোঁ এতিয়া উমিয়াম লেকৰ ভিউ পইণ্টছত আপোনালোকে চাব পাৰে কি ধুনীয়া পৰিৱেশ কি ধুনীয়া ভিউজ বহুত ভাল লাগিছে ইয়াতে আহি সুন্দৰ ৰাতিপুৱাৰ পৰিৱেশ আৰু একচুৱেলি কোভিডৰ কাৰণে বহুত দোকানবোৰ ইয়াতে নাই আগতে ইয়াতে বহুত দোকানবোৰ আছিলে এতিয়া বৰ্তমান নাই বৰ্তমান যদি আপোনালোকে মেঘালয় ভিজিট কৰিম বুলি ভাবে মেঘালয় গভৰ্ণমেণ্টে কিছুমান ষ্ট্ৰিক্ট ৰুল বনাইছে যেনে আপোনালোকে যোনটো টুল গেট আছে মেঘালয়ত সেই টুল গেটটো পাৰ কৰিয়ে এটা কোভিড কাউণ্টাৰ পাব সেই কাউণ্টাৰটোত গৈ পেলাই আপোনালোকৰ কোভিড ৰিপৰ্টবোৰ দেখাব লাগিব যদি আপোনালোকে বাহিৰত কৰি আনিছে যদি আপোনালোকে কৰি লৈ যোৱা নাই লগত তেনেহ'লে তাতেও কৰিব পাৰিব সেই সুবিধাটি আছে যাৰ বাবে আপোনালোকে পে' কৰিব লাগিব আৰু লগতে মেঘালয় টুৰিষ্ট এপটো ডাউনলোড কৰিব লাগিব কৰি পেলাই আপোনালোকৰ যিমান কেইজন আছে গোটেই কেইজনৰ আইডি প্ৰুফ
লগতে ফটো গোটেইখিনি তাতে সেই এপছটোত ভৰাব লাগিব ভৰাই ফেলে আপোনালোকে কোন ঠাইত যাব আৰু কোন ঠাইত থাকিব সেই গোটেইখিনি ডিটেইলছ তাতে ভৰাব লাগিব ভৰাই ফেলে কণ্টিনিউ কৰি দিলে হ'ল তাৰপিছত কোভিড কাউণ্টাৰত গৈ ফেলে সেইটো বাৰক'ডটো দেখালে হ'ল তাহাঁতে স্কেন কৰিব তাৰপিছত আপোনালোকে অফিচিয়েলি মেঘালয় ভিজিট কৰিব পাৰিব এজ এ টুৰিষ্ট বৰ্তমান আছোঁ শ্বিলঙত আৰু অলপ চাহ খাবলৈ ওলাইছোঁ এখন সৰু লোকেল শ্বপত ইয়াতে এটা সৰু টি ব্ৰেকৰ কাৰণে ৰখিছিলোঁ আৰু আমাৰ টি ব্ৰেকটো হোৱাৰ পিছত আমি আমাৰ ফাইনেল ডেষ্টিনিলৈ ওলাম মানে চেৰাপুঞ্জীলৈ ওলাম আৰু চেৰাপুঞ্জীত গৈ মই আপোনালোকক চেৰাপুঞ্জীৰ বহুত ধুনীয়া ধুনীয়া ঠাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে মই আপোনালোকক জনাব বিচাৰোঁ যে মই এই মোৰ মেঘালয় চিৰিজটো মই 3টা পাৰ্টত আপোনালোকৰ বাবে লৈ আনিম আৰু মোৰ মেঘালয় চিৰিজটোৰ এইটো হ'ল মোৰ ফাৰ্ষ্ট পাৰ্ট যিটো আপোনালোকে চাই আছে আৰু ইয়াৰ পিছতো আৰু 2টা পাৰ্ট আহিব যিটো আপোনালোকে চাবলৈ পাব কৰিছোঁ আপোনালোকে মোৰ এই ফাৰ্ষ্ট পাৰ্টটি চাই ভাল পালে আৰু ইয়াৰ পিছত যি 2টা পাৰ্ট আহিব তাতে আমি বহুত এনজয়মেণ্ট কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকৰ ওচৰত জলদি মই লৈ আনিম চ' আশা ৰাখিছোঁ আপোনালোকে মোৰ চেনেলটি ছাপোৰ্ট কৰি থাকিব আপোনালোকে মোৰ এই ভিডিঅ'টি কেনে পালে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাব আৰু লগতে এই ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু মোৰ চেনেলৰ ছাপোৰ্টৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই অল কৰি দিব যাতে আপোনালোকে মোৰ আগৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকে